আহিয়ে মাইনাহে বুলি কৈছে কিন্তু মায়ে এটা আহি ভাত খাই আছে ঘুমে উঠিলো ঘুমে উঠি মুখ চুখ ধুই বঢ়িয়াকৈ চাহ খাই আছো মাৰৰ তাৰমানে কঁকলৰ বিষ হৈ আছে মাৰ কঁকলৰ বিষত থাকিব মানে কঁকলৰ বিষটো আকৌ বেছি হৈছে এতিয়া বহি আছে ইয়া তো মোৰ ইভিনিং ডিউটি আছে আকৌ এতিয়া হস্পিটেলত কোনোবা এইখিনি লৈ যাব লাগিব এতিয়া চাওঁ ক'লে কোনদিনা লৈ যাওঁ এইটো মায়ে বেলেগ এটা হেৰি ফ্ৰমত আছে মানে ইকান দেখি চোলা তোলা ছিঙি মায়ে তাৰমানে সেইটো এৰিব নোৱাৰে কোনো কাৰণ কলো এৰ নাই নেৰে সেইটোকে ধৰি আছে গোটাইখিনি ভালে আছে আৰু তাৰমানে মায়ে কঁকলৰ বিষ হৈছে এতিয়া কঁকলৰ বিষ থাকিব মানে খেকে আছে তাৰপৰা ৰাতি আকৌ ৰাতি উঠিব পৰা নাই তাৰপৰা পুৱা উঠিলি পুৱা উঠি চিষ্টেম বেলেগ আছে মায়ে এইটো চাই পেলাই হাঁহি আছে কয় নেকি চিক্ৰেট এটা হৈ আছে তাৰমানে ঘটনা এটা চিক্ৰেট ঘটনাটো কৈ দিওঁ নেকি মায়ে এই নকওঁ তাৰমানে চিক্ৰেট ঘটনাটো এইটো মায়ে তাৰমানে যে ভাত খাব হৈছে এইয়া আৰু এটা আনি দিছো আৰু পটল দেখিলে বোলে মায়ে ভাত খাব ইচ্ছা নাযায় কি সদায় তাৰমানে পটল হৈ আছে পটলো নহয় বাৰু মাজে মাজে হলে খাই স্কচ খালা তাৰপিছত অমিতা খালে এইবিলাক হলে খাই থাকে কিন্তু এনে বাহানা দিছে আৰু পটল দেখিলে খাব ইচ্ছা নাযায় বুলি এইটো কালি স্কচে দেখাইছিল তাৰ একদিনা এই অমিতা দেখাইছিলে এনে এই পিছে কিন্তু পটল দেখিলে খাব ইচ্ছা নাযায় বুলি কয় কিন্তু খাই দিয়েতো চুগাৰ থকা মানুহ নহয় বেলেগ খাব নোৱাৰে ইফালে আহিলো চাককে মাৰি দিছে চিকাটোৱে ঘৰ আহি পাই গলো মানে ইফালে চিকা মুখা দাউৰি থাকে টেঙাৰ তলত চিকা গোটাই চিকা হৈছে চিকা ডাল হলে এইগিলা হৈছে ইন্দুৰ কিজানি এইগিলা উঠছি মই ইফালে আহিছিলোঁ ভাবছিলোঁ কাজি টেঙা এটা লৈ যাওঁ সেই বুলি আহিছিলোঁ আন্ধাৰে মুন্ধাৰে আহিলোঁ চিটকৈ মাৰি দিছে দেখিলি নে বা ভয় লগা গৈছে এইখিনি আহিবা এয়া মই নাই ভাত বঢ়া আৰম্ভ কৰিলা কোৱা কথা নুশুনা নহয় ভাত দেখাও নাই এই ভাত নাটকে বুলি কৈ আছে ভাত দেখাব দিছিল তাই মই নেট খাওঁ আৰু তাই কাৰণে খং উঠছে আৰু ভালকৈ বাৰু নেট খাওঁ তাই কথাটো মই ৰাখিম আৰু ভাত দেখাও নাই তাই বঢ়িয়াকৈ ভাত বাঢ়ি আছে আৰু ইফালে কি বা বনাইছে আজি নাজানো কি বা বনাইছে এইবিলাক নেখাই বুলি কোৱা নাই আৰু আজি বেলেগ একো নাই আমাৰ আৰু ইফালে কি বনাইছে এয়া মই আজি এনেকৈ তাইক ভাজিব দিছিলোঁ পটল আৰু বঢ়িয়াকৈ এনেকৈ ভাজি দিছে আৰু খাওঁ লাগছে আৰু বেঙেনা ভজা আৰু কি বনাইছে বাৰু কি বনাইছে গম নাপাওঁ খাৱাৰ টাইমত গম পাম আৰু মোৰ মন্দিৰত যোৱা কথা আছিল পিছে মোৰ মূৰৰ বিষ পেটৰ বিষ গাৰ কিবা লাগছে আৰু বাইক চলাই আহিলোঁ গতিকে মানে ইভিনিং ডিউটি আছিল ইভিনিং ডিউটি যায় আকৌ আহি পাই বিৰাট ভাগৰ লাগে এতিয়া অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া ভাত খাম আৰু মাৰ সকলো বিষ হৈছে মাৰ সকলো বিষ ভালকৈ ভাল পোৱা নাই আৰু এইখিনিতে হস্পিটেলত নিব লাগিব নিম কৰি নিবা হোৱা নাই মইনা আকৌ হস্পিটেলত লৈ যাম বুলি ভাবিছোঁ মইনা মই মানে কিবা টাইমে নিমিলে ডিউটি আৰু দেউতা এতিয়া মন্দিৰত গৈছে মন্দিৰৰ পৰা অহাৰ পিছত ভাত খাওঁ ভাত মানে কি আৰু মাক ভাতকেইটা দিওঁ মা আৰু মাইনা বোলে ৰাতিপুৱাই ভাত খাইছিল আৰু মহ দেখিছিল এইখন মহ দেউতা ৰাতিপুৱাই ভাত খাইছিল এতিয়ালৈ ভাত খোৱা নাই ইহঁতে কিয় ভাত খোৱা নাই ইহঁতেহে জানে আৰু মইতো দুপৰীয়া খাইছোঁ বাৰু একবাৰ তাতে কিন্তু হ'লেও ভালকৈ ভাত খাব পৰা নাই এতিয়া ভাতটো খাওঁ আৰু মই সুধিলোঁ তিনিখান বাছে দেখোন নহয় মায়েৰ ভাত বোলে মানে দিয়ে থৈ আহিল মই নাই আৰু মাক এটাই দিছে আৰু মা খাব তাতে আৰু দেউতা আহি পেলাই মন্দিৰৰ পৰা দেউতা আহি পেলাই মন্দিৰৰ পৰা আৰু আহিয়ে মাইনাহে বুলি কৈছে মাইনা খেমতে আৰু এইবিলাক কি এটাই লৈ পলাম এইবিলাক চব মাইনাকে দে ফোন তাৰপিছত এই বুট চুট যি আনিলেও মইনাক দে আৰু এই মইনাই কি বুলি আনিছে খুলি চাই আছে দীঘল কিবা খোৱা বস্তু দেউতাই নাখায় হ'লে মইনাক লিখি লৈ আহিছে এইটো আনিছে দেউতাক চাহ খাব দিছিল দেউতাই নাখায় মইনাৰ কাৰণে লৈছে সেইটো মইনা মাইনাই ভাল নাপায় কি হ'ব এয়া এইখিনি আনিছে এতিয়া খাব লাগিব আৰু মোৰ কাৰণে ইয়াত টেঙা আছিল কিন্তু টেঙা মোৰ খাব ইচ্ছা যোৱা নাই কিন্তু মায়ে ইয়াতে আহি ভাত খাই আছে ৰান্ধি ঘৰত যোৱা নাই তাতে নালাগে দে এটাই আৰু আপডাউন কৰি নালাগে মায়ে তাৰমানে এটা খাইছে আৰু এতিয়া বুট দিওঁ মাইক অলপমান